Hello everyone, welcome to my another vlog. মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া যাম অনামিহঁতৰ ঘৰলৈ, তাৰ আগতে বলক ৰেডি হৈ লওঁ। মই মানে অকল অনামিৰ ঘৰতে নাযাওঁ, মই টিপুহঁতৰ ঘৰতো যাম। তাইৰ মানে যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে, তাইক মই কেইখনমান ৰচনা লিখাই দিব লাগে। পৰহি দিনাও গৈছিলোঁ, পৰহি মানে ইমান সময় নহ'লে মই এখন জাষ্ট লিখাব পাৰিলোঁ, আজি দুখনমান লিখাব লাগিব। তাকে সিহঁতৰ ঘৰলৈও যাম আৰু তাৰপিছত বজাৰলৈও যাম, দুটামান বস্তু কিনিব লগা আছে। ব'লক এতিয়া যাওঁ। বহি লৈছোঁ, তাইক যিহেতু ৰচনা লিখাই দিব লাগিব, মই সেইকাৰণে মোৰ আগৰ ক্লাছ 10ৰ বহি লৈছোঁ আৰু এতিয়া মই যাম। মাহীৰ ঘৰলৈকে বৰ নিদিয়াকৈ আহিছোঁ, বলক মাহীৰ ৰিয়েকশ্যনটো চাওঁ। কি কৰি আছা? ভিডিঅ' চাই আছোঁ। অঁ, বহা নকল আছোঁ মাহিম বুলি। আজি নগ'ল যে সেইকাৰণে আহিলোঁ। চাহ খোৱা। অঁ, দিয়া ভিডিঅ' নকৰিবা মোক। কৰিমি। অনামাহীৰ ঘৰৰ পৰা টিকৰ ঘৰ দেখিয়ে থাকি একেবাৰে ওচৰতে, 1 মিনিটো নালাগে খোজকাঢ়ি আহিলে। তথাপিও মানে মই স্কুটি লৈ আহিলোঁ। স্কুটি বক্সত বহীখনো থাকিল, মোবাইলো ভৰালোঁ, সেইবুলি মানে স্কুটি লৈ আহিলোঁ। মই অহালৈ তাই পঢ়িয়ে আছিল। মই পৰহি দিনা আহোঁতে তাইক 2খন আবেদন লিখিবলৈ দিছিলোঁ, সেই 2খনকে আহি চাই ল'লোঁ, পাৰিছে বাৰু। আকৌ অনামাহীৰ ঘৰলৈ আহিলোঁ, এতিয়া আমি বজাৰলৈ যাম, অনামাহী, মই আৰু ধুনু। মই ৰুটি আলু ভাজি খাই আছোঁ। অনামাহীয়ে বনাইছে মৰমত, মই আহিলে প্ৰায়ে বনাই ৰুটি আৰু আলু ভাজি। খাই ভাল লাগিছেনে? ধুনীয়া লাগিছে। খোৱা। এতিয়া আমি বজাৰলৈ যাব ওলাইছোঁ, মই অনামাহী আৰু ধুনু যাম। এতিয়া অনামাহীকে মানে মই স্কুটি চলাবলৈ দিছোঁ, মোৰ এলাহ লাগিছে, ঠাণ্ডা যে। ইপিনে আইমণি মাহী আছে, লাজ কৰে। ইপিনে চোৱা। আমি আহিলোঁ এয়া ধুনু চুলি কাটিবলৈ। তাক বোলে আজি স্কুলত গালি দিলে, চুলি বহুত দীঘল হৈ আছিল, কটা নাছিলে বহুত দিন। স্কুলত আচাৰ্যই গালি দিলে, আহি মাকক কৈছে, মা আজি চুলি কাটিবই লাগিব। তাক তাত চুলি কাটিবলৈ দি আমি এয়া বেলেগ এখন দোকানলৈ আহিলোঁ। ইয়াৰ পৰা ঊল গোঠা যে হুক যে, মানে ক্ৰচে কৰাৰ হুক দুটা ল'বলৈ আহিলোঁ। মই মানে ভাবিছোঁ মই ক্ৰচে কৰিবলৈ শিকিম, নাজানো আৰু পাৰোঁ নে নোৱাৰোঁ, তথাপিও ইউটিউব চাই শিকিম বুলি ভাবিছোঁ। এয়া তাকে দুটা হুক ল'লোঁ বাৰু। মই এতিয়া মাফলাৰ এখন বনাবলৈ চেষ্টা কৰি আছোঁ, যদি পাৰোঁ তেতিয়াহ'লে নেক্সট ভিডিঅ'ত দেখাম। পিছত আমি আহিলোঁ এয়া চাট হাউচলৈ। গুণুৱে ফোন কৰি কৈছিল যে তাৰ কাৰণে ব্ৰেড চপ নিব লাগে, তাৰ কাৰণে এটা ব্ৰেড চপ ল'লোঁ। ব্ৰেড চপ নাছিলেই, এটাই আছিলে। আমি এয়া চিকেন চপে খালোঁ। আমি বজাৰ কৰি খাই বৈ উঠালৈ ধুনুৰো চুলি কটা হৈ গ'ল। তাৰপিছত আমি এয়া ঘৰলৈ গৈ আছোঁ। অনামাহী আৰু ধুনুক মই বাটতে নমাই দিলোঁ, ভিতৰলৈ নোসোমালোঁ, যিহেতু আন্ধাৰ হৈ আহিছিল, মই সোনকালে ঘৰ পাব লাগে, গতিকে মই গুচি আহিলোঁ ডাইৰেক্ট। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।